ধন্যবাদ এবাৰ মই মোৰ সাংবাদিকতাৰ যাত্ৰাটো আৰম্ভ কৰিছিলোঁ সেই তেতিয়াই মানে এটা নিউজ আছিল মই এতিয়া একজেক্টলি নিউজটো পাহৰি গৈছোঁ মানে হ'ব লাগিছিল ধান মই একদম খোলাখুলিকৈ সুধিছোঁ আৰু মানে তেতিয়াহ'লে কিমানলৈকে দৰমহা পোৱাৰ সম্ভাৱনা আছে মানে বহুত অকল চাৰ্ট পিন্ধি ব্লেজাৰ পিন্ধা নাছিলোঁ বগা চাৰ্ট এটা পিন্ধি নিউজ পঢ়িছিলোঁ মানে ব্লেজাৰ নিপিন্ধাকৈ বহি পেলাই পঢ়িছিলোঁ সেই নিউজটো দেখিলে পংকজ ৰয় বুলি এগৰাকী ব্যক্তি এতিয়া তেওঁ প্ৰতিদিন টাইমত কৰে নমস্কাৰ ভইচকলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক সদায় যেনেকৈ এজন নতুন অতিথিৰ সৈতে আপোনালোকৰ সন্মুখলৈ আহোঁ সেই অতিথিজন কেতিয়াবা যদি আপোনালোকৰ প্ৰিয় ইউটিউবাৰগৰাকী হয় আন কেতিয়াবা আকৌ টেলিভিশ্যন জগতৰ এখনে চিনাকি মুখ আজি মোৰ সৈতে উপস্থিত আছে অসমৰ জনপ্ৰিয় টেলিভিশ্যন চেনেল নিউজ 18 অসমৰ এগৰাকী জনপ্ৰিয় নিউজ এংকৰ প্ৰাঞ্জল প্ৰতিম হাজৰিকা দাদা স্বাগতম জনাইছোঁ ধন্যবাদ বহুদিন ধৰি কথা হৈ আছিল ফাইনেলি লগ পালোঁ আৰু আজি ইণ্টাৰভিউটো কৰাৰ সুবিধা হ'ল মই প্ৰথমে আপোনাক জানিব বিচাৰিম আপোনাৰ সাংবাদিকতাৰ যাত্ৰা কেতিয়া আৰম্ভ হৈছিল আৰু কেনেকৈ আৰম্ভ হৈছিল চমুকৈ জানিব বিচাৰিম ধন্যবাদ এবাৰ মই মোৰ সাংবাদিকতাৰ যাত্ৰাটো আৰম্ভ কৰিছিলোঁ 2008 লাষ্টৰ ফালৰ পৰা মানে মই মাছ কমিউনিকেশ্যন কৰিছিলোঁ কটনৰ পৰা তাৰপাছত মই তেতিয়া আৰম্ভণিতে মাছ কমিউনিকেশ্যন কৰি থকাৰ অৱস্থাতেই এটা অপৰচুনিটি পালোঁ প্ৰাগ নিউজ তেতিয়া লোকেল চেনেল আছিল তেওঁলোকে এটা এডভাৰটাইজমেণ্ট দিছিল আছাম ট্ৰিবিউনত যে আমাক এগৰাকী পাৰ্ট টাইম এংকৰ লাগে সেই এডভাৰটাইজমেণ্টটো মই দেখিলোঁ তাৰপাছত মই এপ্লাই কৰিলোঁ প্ৰাগ নিউজত মোৰ ইণ্টাৰভিউ ল'লে প্ৰথমে ৰিটেন ল'লে তাৰপাছত তেওঁলোকে স্ক্ৰীণ টেষ্ট কৰালে কেনেকুৱা মানে টিভিত মোক কেনেকুৱা লাগিব তাৰপাছত মই জইন কৰিলোঁ তাত তেওঁলোকে ভাল পালে জইন কৰি মই প্ৰায় এবছৰ পাৰ্ট টাইম হিচাপে প্ৰাগত কৰিলোঁ মানে মই যেতিয়া মাছ কমিউনিকেশ্যন কৰি আছিলোঁ কটনত 2008 চনৰ শেষত 2009 চনলৈকে আৰু মাছ কমিউনিকেশ্যন কৰি থকা অৱস্থাতে তেতিয়া মোৰ পষ্ট গ্ৰেজুৱেট ডিপ্ল'মা আছিল কটনত সেই সম্পূৰ্ণ এবছৰ মই প্ৰাগ নিউজত কৰিলোঁ পাৰ্ট টাইম এংকাৰ হিচাপে তাৰপাছত মোৰ মাছ কমিউনিকেশ্যনো কমপ্লিট হ'ল আৰু মই এটা সুবৰ্ণ সুযোগ লাভ কৰিলোঁ তেতিয়া NETV আছিল আমাৰ যিহেতু সকলোৱে জানে অসমৰ প্ৰথম ছেটেলাইট চেনেল NETV সেই NETVত মোক মানে পপুলাৰো আছিলে তেতিয়া খুব পপুলাৰ আছিলে কাৰণ 2004 চনৰ 16 মাৰ্চৰ পৰা NETV আৰম্ভ হৈছিল আৰু 2012 চনলৈকে মই 2012 চনলৈকে আছিলোঁ 2012 চনলৈকে NETV আধিপত্য আছিল 2010-11 মানৰ পৰা হয়তো বহুত বাকী নতুন নতুন চেনেল আহিল নিউজ টাইম আছাম আহিল প্ৰাইম নিউজ আহিল তেনেকৈ বহুত আহিল সেই NETVত মানে মোৰ প্ৰাগৰ মই এটা নিউজ পঢ়িছিলোঁ এদিন অকল চাৰ্ট পিন্ধি ব্লেজাৰ পিন্ধা নাছিলোঁ বগা চাৰ্ট এটা পিন্ধি নিউজ পঢ়িছিলোঁ মানে ব্লেজাৰ নিপিন্ধাকৈ বহি পেলাই পঢ়িছিলোঁ সেই নিউজটো দেখিলে পংকজ ৰয় বুলি এগৰাকী ব্যক্তি এতিয়া তেওঁ প্ৰতিদিন টাইমত কৰে তেওঁ ডেস্কৰ প্ৰডিউচাৰ হয় তাৰপিছত তেওঁ দেখি ক'লে এই ল'ৰাটো কোন হয় কাৰোবাক সুধিলে NETVত তেতিয়া আমাৰে এগৰাকী ৰিপৰ্টাৰ আছিল প্ৰাগ নিউজৰ পৰা তেওঁ NETVত গৈছিল ৰঞ্জিতা ৰাভা এই ৰঞ্জিতা ৰাভা সুধিলে ল'ৰাটো কোন হয় তেতিয়া ৰঞ্জিতা ৰাভাই ক'লে নতুনকৈ আহিছে প্ৰাঞ্জল প্ৰতিম হাজৰিকা বুলি আমিও এংকাৰ ল'ম যদি আহে এবাৰ কণ্টেক্ট কৰিব দিয়াচোন NETVত আমাক এংকাৰ লগা হৈছে ল'ৰাজন বেয়া লগা নাই তাৰপিছত মোক ক'লে মইতো ভালেই পালোঁ কাৰণ মই প্ৰাগত পাৰ্ট টাইম হিচাপত কৰি আছোঁ আৰু তাতে মোৰ মাছ কমিউনিকেশ্যন কমপ্লিটো হৈছে কমপ্লিট হোৱাৰ লগে লগে সেই সুবৰ্ণ সুযোগটো পালোঁ লগে লগে মই ৰঞ্জিতা ৰাভাক ক'লোঁ ঠিক আছে মই NETVত এবাৰ যাম বাৰু তাৰপিছত এতিয়া আমাৰ হিতেশ মেধি ছাৰ আছিল তাত এডিটৰ গ'লোঁ গৈ পেলাই তেওঁলোকে ক'লে ঠিক আছে তুমি আমাৰ ইয়াত জইন কৰা এনেকুৱা তোমাক দৰমহা দিম আৰু মই ভালেই পালোঁ যিহেতু এটা ভাল খবৰ মোৰ কাৰণে মই লগে লগে ঘৰলৈ ফোন কৰিলোঁ যে মোক এনেকুৱাকৈ NETVয়ে মাতিছে আৰু NETVত এটা মোক চাকৰি দিছে দৰমহাও ভাল কি কৰোঁ ঘৰৰ পৰাতো আৰু কথাই নাই ডাইৰেক্ট কৈছে মাছ কমিউনিকেশ্যন কৰিছ তই এইটো লাইনতে যাব বিচাৰিছ যিহেতু তোৰ ইচ্ছা আছে তই জইন কৰি দে মই কৈ আছোঁ তাৰপিছত মই NETVত জইন কৰি দিলোঁ NETVত জইন কৰি মই 2012 লাষ্টলৈকে মানে 2013 যেতিয়া প্ৰতিদিন টাইম হ'ব নিউজ টাইম আছাম হৈ আছিল তাৰ আগে আগে NETV 3 মাহৰ কাৰণে শ্বাটডাউন হৈছিল মাত্ৰ 3 মাহৰ কাৰণে তাৰপিছত বাৰু এতিয়া নাই বাৰু NETV সেই 3 মাহৰ সময়খিনিত মানে তেতিয়া একো মই বিশেষ সঁহাৰি নাপালোঁ ওপৰৰ পৰা যে চেনেলটো চলি থাকিব নে নচলে খেলি মেলি হৈছিল অলপ তেতিয়া আছিলে তেতিয়া আমাৰ ৰিহাবাৰীত অফিচটো আছিল তাৰপিছত মোক নিউজ টাইম আছামে কল কৰিলে যে আহিব বিচাৰা নেকি আহিব পৰা আমাৰ তাত আমিও এংকাৰ লৈ আছোঁ তেতিয়া মই সলালোঁ তাৰপিছত নিউজ টাইম আছাম প্ৰতিদিন টাইম হ'ল তেনেকৈ মোৰ যাত্ৰাটো আৰম্ভ হ'ল আৰু যদি মই আপোনাক সোধোঁ যে সাংবাদিকতাৰ জীৱনত এনেকুৱা কোনো এটা মুভমেণ্ট আপুনি যিহেতু এংকৰ হিচাপে প্ৰথমৰ পৰাই কৰি আছে যোনটো খুব আমোদজনক তেনেকুৱা ধৰক আপুনি নিউজ পঢ়ি থকা অৱস্থাত তেনেকুৱা কিবা আমোদজনক ঘটনা কথা তেনেকুৱা কিবা এটা
ঘটনা যদি মনত আছে তেনেকুৱাতো বহুত ঘটনাই ঘটি থাকে এতিয়া ডাইৰেক্টলি মোৰ তেনেকৈ মনত নাই কোনটো কি হৈছিল মানে এনেকুৱা কেতিয়াবা এনে লাইভত আপোনাৰ ভুল হৈ যোৱা বা তেনেকৈ পিছত হয় 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 এন ই টিভিতে হৈছিল সেইটো মানে তেতিয়া মই নতুন আছিলোঁ যিহেতু নতুন হিচাপত মই এন ই টিভিত 2009 চনত যেতিয়া জইন কৰিছোঁ 2008 শেষত 2009 যেতিয়া জইন কৰিছোঁ তেতিয়া মানে খুব মোৰ কনফিডেঞ্চটো বেছি আছিলে মানে মই এটা কথা জানো যে এগ্ৰেছিভলি নিউজ পঢ়িব লাগে খুব এগ্ৰেছিভলি নিউজ পঢ়িলে মানুহে ভাল পায় আৰু তেতিয়াই সেই কনচেপ্টটো মোৰ লগত মানে মোৰ মন মগজুত আছিল ধাৰণা আছিলে সেইটো হয়ো বাৰু অলপ এগ্ৰেছিভলি নপঢ়িলে মানুহে অলপ বেলেগকৈ মানে পটককৈ হঠাৎ বেলেগ এটা চেনেল চাই দিব পাৰে মানুহক মানে ধৰি ৰাখিব লাগিব মই সেই তেতিয়াই মানে এটা নিউজ আছিল মই এতিয়া একজেক্টলি নিউজটো পাহৰি গৈছোঁ মানে হ'ব লাগিছিল ধান মই পঢ়িলোঁ ধন মানে তাত টেলিপ্ৰম্পটাৰ থাকেতো আমাৰ টেলিপ্ৰম্পটাৰত ধান লিখা আছে মই ইমান মানে স্পীডত পঢ়িলোঁ আৰু ইমান মানে নিজৰ কনফিডেঞ্চটো ইমান মোৰ আছিল যে মানে সেইটোকে মই ইমান শুদ্ধকৈ পঢ়িলোঁ মোৰ পিচিআৰৰ পৰা আজাদ দা আছিল পিচিআৰত তেওঁ ক'লে যে প্ৰাঞ্জলি ইমান বোলে তুমি কনফিডেণ্টলি পঢ়িছা মানে গমেই নাপালে তুমি ভুল কৰিছা নে শুদ্ধ কৰিছা মানে ভুলটোকে মই শুদ্ধ ৰূপত পঢ়ি দিলোঁ সেইটো আমোদজনক ঘটনা হৈছিল তেনেকুৱা আৰু বহুত ঘটিছে এই মুহূৰ্তত মোৰ মনলৈ অহা নাই এনে নিউজ 18 অসমত আপুনি বৰ্তমান জড়িত হৈছে নিউজ 18 অসমত এতিয়া আপোনাৰ যাত্ৰা কিমান দিন হ'ল মোৰ এতিয়া 5 বছৰ হ'ব আৰু মানে 2016 যেতিয়া নিউজ 18 অসম নৰ্থ ইষ্ট আৰম্ভ হৈছিল 2016 মই জুনত জইন কৰিছিলোঁ জুনৰ পৰা এতিয়া তোমাৰ 2021 জুনত 5 বছৰ কমপ্লিট হ'ব এতিয়া 4 বছৰ হৈ গৈছে এতিয়া দেখা গৈছে যে বিশেষকৈ অসমত ৱেব পৰ্টেলৰ যি দৌৰ সদায় এটা নতুনকৈ চেনেল আহি আছে যি অৱস্থা টেলিভিশ্যনৰ ভৱিষ্যতক লৈ আপুনি কি ভাবে আপোনাৰ ধাৰণাটো কি হয় কেতিয়াবা টেলিভিশ্যন চেনেল চলা বন্ধ হৈ যাব নেকি বা তেনেকুৱা কিবা প্ৰভাৱ পৰিব বুলি আপুনি ভাবে নেকি প্ৰভাৱ অলপ পৰিছে নপৰা নহয় কিন্তু টেলিভিশ্যন চেনেল বন্ধ হৈ নাযায় মানে এতিয়া তুমি চাগে মন কৰিছা বেছিভাগ টেলিভিশ্যন চেনেলে নিজৰ এটা ছ'চিয়েল মিডিয়াৰ ডিজিটেল এটা প্লেটফৰ্ম ৰাখি থৈছে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্টৰো আছে সকলো চেনেলৰে থাকে প্ৰাগৰো আছে প্ৰতিদিনৰ আছে নিউজ লাইভৰো আছে ডিৱাইৰো আছে আৰু তেওঁলোকে সেই প্লেটফৰ্মটো দি আগবঢ়াই লৈ গৈছে নিজৰ চেনেলটো মানে এতিয়া কি হ'ব তোমাৰ টেলিভিশ্যনটো চোৱা অলপ কমিছে নকমা নহয় আগৰ তুলনাত কিন্তু টেলিভিশ্যনটো টিভিত নাচালে কি হ'ল মোবাইলতো চাব পাৰে আমাৰ নিউজ 18 অসম নৰ্থ ইষ্ট প্ৰতিটো সময়তে লাইভ আহি থাকে এনি মোমেণ্ট মানে তুমি এতিয়া যদি ক্লিক কৰা এতিয়াও দেখিবা তুমি নিউজ 18 অসম নৰ্থ ইষ্ট ইউটিউবত লাইভ ফেচবুকত লাইভ মানে কি হ'ল আমাৰ টিভিত চোৱা নাই টেলিভিশ্যনটোত চোৱা নাই কিন্তু মোবাইলত চাই আছে কিন্তু মানুহে এনেকুৱাও হৈছে আজিকালি টিভিবোৰতো নতুন বহুত ফেচিলিটি আহিছে তুমি টিভিত ডাইৰেক্টলি ইউটিউব চাব পাৰা টিভিত ডাইৰেক্টলি তুমি নেট কানেকশ্যন কৰাই ল'ব পাৰা চব কৰিব পাৰা তো টিভি স্মাৰ্ট টিভিবোৰ আহি গৈছে যিহেতু সেই টিভিবোৰো চলি থাকিব কাৰণ টিভি কেতিয়াও নোহোৱা হৈ নাযায় একমাত্ৰ কোম্পানীবোৰে এই নতুন ইনোভেশ্যনবোৰ যে কৰি আছে তাৰ বাবে আৰু মই ভাবোঁ আগন্তুক দিনত বিপদ হ'ব নালাগে একো নহয় কাৰণ ইয়াতকৈ তোমাৰ আৰু কি ওলাবগৈ আৰু মানুহেতো বিনোদনটো এনেধৰণেই ল'ব লাগিব সাংবাদিকতাৰ ক্ষেত্ৰত ৱেব পৰ্টেলৰ যি দৌৰত সেই দৌৰত বহুত সাংবাদিক এনেকুৱাও আছে ধৰক আপোনাৰ সাংবাদিকতাৰ ন্যূনতম জ্ঞানখিনিও নথকাকৈ আপোনাৰ সাংবাদিকতা কৰি আছে তাৰ সমান্তৰালভাৱে আৰু এতিয়া আপোনাৰ ইনষ্টিটিউটত মানে আনুষ্ঠানিক শিক্ষা গ্ৰহণ কৰিবৰ কাৰণে বহুত আগবাঢ়ি আহিছে এটা সময়ত হয়তো ধৰক এজন সাংবাদিকে সাংবাদিকতা কৰা মানে পেছাগতভাৱে হয়তো কৰিব পৰা নাছিল বা কৰা সম্ভৱো নাছিল কিন্তু এতিয়া বৰ্তমানৰ সময়ছোৱাত আপুনি এগৰাকী এংকৰ হিচাপে যদি মই সোধোঁ এজন এংকৰ হিচাপে এটা টেলিভিশ্যন হাউচত নিজকে সোমাব পাৰিলে মই একদম খোলাখুলিকৈ সুধিছোঁ আৰু মানে এজন এংকৰে নিজক যদি এটা টেলিভিশ্যন হাউচত সোমায় তেতিয়াহ'লে কিমানলৈকে দৰমহা পোৱাৰ সম্ভাৱনা আছে মানে বহুতে সেইটোলৈ প্ৰশ্ন উত্থাপন কৰে মানে এজন সাংবাদিকে কেনেকৈ ইমান কৰিব পাৰিলে কেনেকৈ অমুক কৰিব পাৰিলে ভ্ৰষ্টাচাৰী বহুত কিবা কিবি মানে সাংবাদিকসকলৰ ওপৰত মানে এটা আঙুলি উঠায় সেই বিষয়টোলৈ যদি আপুনি কিবা কয় ক'ব বিচাৰোঁ মই সেই বিষয়টোক লৈ বাৰু মানে কি হয় এতিয়া হাউচ ভেদে বেলেগ হয় প্ৰত্যেকটো মিডিয়া হাউচে দৰমহা বেলেগ ধৰণে দিয়ে তোমাৰ অভিজ্ঞতাও ইয়াত মানে তোমাৰ কেলকুলেশ্যনটো আহি যায় অভিজ্ঞতাৰ তুমি কিমান দিন কাম কৰিছা মোৰ এতিয়া 12 বছৰৰ ওচৰা-ওচৰি হৈছে সেই হিচাপত মই অলপ ভাল দৰমহা পাওঁ মানে যিটো মোক মোৰ নিউজ 18 অসম নৰ্থ ইষ্ট বা আমাৰ নেটৱৰ্ক 18 দি আছে সেইটো তুলনামূলকভাৱে বাকী বহুত চেনেলতকৈ ভাল সেইটো মই ডাঠি ক'ব পাৰোঁ মোৰ মতে ভৱিষ্যতটো ভাল কাৰণ আজিকালি তুমিও ক'ৰবাত কৰি আছা বা তোমাৰ লগৰো বহুতে বিভিন্ন ইনষ্টিটিউটত এতিয়া মাছ কমিউনিকেশ্যন কৰি আছে এটা কি হৈছে এতিয়া তেওঁলোকৰ প্ৰফেশ্যনেলি কাম কৰিব পৰা যিটো আগ্ৰহ সেইটো বাঢ়িছে মানে আগতে এনেকুৱা আছিল যে মই শিক্ষক কৰোঁ
শিক্ষকৰ লগতে মই সাংবাদিকতাও কৰোঁ আগতে তেনেকুৱা আছিল কাৰণ তেতিয়া বাৰু যিখিনি মানুহে কাম কৰিছিল তেওঁলোক বহুত লিখা পঢ়া আছিল ভালদৰে তেওঁলোকে বস্তুটো গমি পিটি লৈছিল কিন্তু আজিকালি এনেকুৱাও একাংশ ওলাইছে যিসকলে কেৱল চমক এটা মানে পাবলৈ সাংবাদিকতা কৰে যে মই বুমটো হাতত লৈ ল'লোঁ আৰু মই সাংবাদিক আৰু মই ডাঙৰ হেৰি এজনটো এডিটৰে কৈ দিছিল যে কোনোবাই প্ৰেছৰ আই কাৰ্ডখন ATM কাৰ্ড হিচাপে ব্যৱহাৰ কৰে সেইটো একাংশৰ মাজত আছে নাই বুলি নকওঁ এতিয়াও হয়তো আছে সেইটো মানসিকতাটো আমি সলনি কৰিব লাগিব সকলো একে নহয় কাৰণ ইয়াত বহুত ভাল মানুহ আছে কাৰণেই আমাৰ সমাজখন এতিয়াও ভাল হৈ আছে আৰু মিডিয়াত চাবা মিডিয়াই সদায় অসমৰ মিডিয়াই সদায় এটা ভাল ভূমিকাই পালন কৰি আহিছে কাৰোবাৰ বিপদৰ সময়ত কোনোবাই IAY ঘৰটো পোৱা নাই তাতো মিডিয়াই মাত দিছে বিয়াগুম কোটি টকীয়া কেলেংকাৰী হৈছে তাতো মিডিয়াই মাত দিছে মিডিয়া যদি মাত নিদিলেহেঁতেন এইবোৰ কথা পোহৰলৈ কেতিয়াও নাহিলেহেঁতেন মিডিয়া আছে কাৰণেহে এটা চাপ আছে মানে এটা তোমাৰ প্ৰভাৱ গোষ্ঠী বুলি যি আমি কওঁ চৰকাৰৰ ওপৰত সেই প্ৰভাৱ গোষ্ঠীটোৱে কাম কৰি আছে মই কোৱা কথাটো তুমি বুজি পাইছা চাগে সেইকাৰণে মানে আমাৰ মেণ্টেলিটিবোৰ আমি কিছুমানে নিজে সলনি কৰিব লাগিব কিছুমান মানুহ আছে দুই এজন যিসকলে এনেকুৱা ধৰণৰ কামবোৰ কৰে যিবোৰ গৰিহণাযোগ্য নিকৃষ্ট কিন্তু তাৰ মাজত বহুত ভাল মানুহ আছে সকলো বিভাগতে হয়তো থাকে চৰকাৰী বিভাগসমূহতো যদি তুমি চোৱা ভাল মানুহখিনি আছে কাৰণেই বিভাগসমূহবোৰ চলি আছে আমাৰ ইয়াত ভাল মানুহ আছে কাৰণেই আমাৰ এই সাংবাদিকতাৰ বৃত্তিটো অতি সুন্দৰভাৱে চলি আছে আৰু দৰমহাৰ ক্ষেত্ৰত হাউচবোৰে বেলেগ মই এংকাৰ হিচাপে নেটৱৰ্ক 18ত ভাল দৰমহা পাওঁ আৰু বাকী হাউচবোৰতো ভাল দৰমহাই দিয়ে মই জানো মানে কাম কৰাৰ লগত কথা তোমাৰ অভিজ্ঞতা যিমান হৈছে তাৰ ওপৰত তোমাৰ চেলাৰী বাঢ়ি গৈ থাকিব নিশ্চয় প্ৰাঞ্জলদা খুব খোলাখুলিকৈ কিছু কথা পাতিলোঁ আৰু তাৰ সমান্তৰালভাৱে প্ৰাঞ্জলদাৰ এটা ইউটিউব চেনেল আছে তাতো কেতিয়াবা সময় পালে ভিডিঅ' চিডিঅ' আপলোড কৰে গতিকে আপোনালোকে চাব পাৰিব প্ৰাঞ্জল প্ৰতিম হাজৰিকা বুলি চেনেলটোৰ নাম আছে প্ৰাঞ্জল পি হাজৰিকা বুলি আছে বিভিন্ন ইণ্টাৰভিউ ব্লগ ভিডিঅ'বোৰ আপলোড কৰি আপোনালোকে চাব পাৰিব আৰু দাদা আপুনি যিহেতু বৰ্তমান এংকৰ হৈ আছে আপোনাৰ ভৱিষ্যতে বেলেগ কিবা পৰিকল্পনা আছে নেকি এতিয়া আৰু ভৱিষ্যত ডিজিটেল প্লেটফৰ্মলৈ গুচি যোৱা বা তেনেকুৱা কিবা এটা পৰিকল্পনা মোৰ এতিয়ালৈকে তেনেকুৱা একো পৰিকল্পনা নাই মানে এতিয়া আৰু বেলেগ মই বৃত্তিও গ্ৰহণ কৰিব নোৱাৰোঁ যিহেতু মই এইটো বৃত্তিতে মোৰ 10-11-12 বছৰ হ'ব হ'ল এতিয়া মই যদি আকৌ মোৰ ৰাস্তাটো সলনি কৰি দিওঁ মোৰ কাৰণে প্ৰব্লেম হ'ব মই এইটো লাইনতে যাব বিচাৰোঁ আৰু এইটো লাইনত চাওঁ ভৱিষ্যতে আৰু কি কৰিব পাৰি কিন্তু সদ্যহতেতো মই কোনো তেনেকুৱা একো ভবা নাই বৰ্তমান টেলিভিশ্যনতে থাকিম প্ৰিয় দৰ্শক এয়া আছিল আমাৰ সকলোৰে মৰমৰ প্ৰাঞ্জল প্ৰতিম হাজৰিকা দাদা আৰু দাদা আপোনাক অশেষ ধন্যবাদ যে আপুনি অলপ সময় দিলে আমাৰ ময়ো তোমাক ধন্যবাদ দিছোঁ কাৰণ মোক তুমি বহুত দিনৰ পৰা যোগাযোগ কৰি আছিলা আজি সুযোগটো লাভ কৰিলোঁ ময়ো তোমাক লগ পোৱাৰ ভাল লাগিছে বহুত প্ৰতিভাৱান ল'ৰা ভালদৰে কাম কৰি আছে ধন্যবাদ প্ৰাঞ্জলদা প্ৰিয় দৰ্শক আজিৰ কাৰণে ইমানেই পৰৱৰ্তী সময়ত আকৌ এজন নতুন অতিথিৰ সৈতে আপোনালোকৰ সন্মুখলৈ আহিম যদি আপুনি আমাৰ নতুন দৰ্শক অনুগ্ৰহ কৰি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব প্ৰিয় দৰ্শক আজিৰ কাৰণে ইমানেই বিদায় লৈছোঁ নমস্কাৰ